আজিৰ বন্ধটো এনেকুৱা আমিও যোৱাকালিতো গমেই পোৱা নাছিলোঁ। আজি ৰাতিপুৱা যেতিয়া দোকান খুলিব আহিছোঁ তেতিয়া বনচুৰ বন্ধ বুলি শুনা পাইছোঁ। শুনা পাওঁতে সকলো মিলি বন্ধটো এতিয়া মানিব লাগিব। সেইমতে আমি দোকানটো খোলা নাই, আজি বন্ধ মানিছোঁ। বনচুৰ কিন্তু আমাৰ বিশেষকৈ হোটেলত প্ৰভাৱ বেছি পৰিছে। হোটেলৰ বস্তুবিলাক খাৰাপ হৈ যায়। এই বন্ধটো যদি আমি যোৱাকালি শুনিব পাৰিলে মানুহবিলাকৰ হোটেলবিলাকৰ অলপ ভাল হ'ল হয়। এনে কিছুমান দোকানৰ লছ হৈ যায়, কাঁচা সামগ্ৰী থাকে। সেইটোৱে আৰু বুলি ভাবোঁ আৰু বন্ধটো এতিয়া মানিবই লাগিব, বন্ধ দিছে যিহেতু।